আমি এতিয়া হলনাগাঁও যাবলৈ ওলাইছোঁ। গুড মৰ্ণিং সবাই। মা হলনাগাঁও দাদা এটা ঘৰলৈ গৈ আছোঁ। তাৰপাছত আমি এতিয়া হলনাগাঁও যাবলৈ ওলাইছোঁ। বিশেষকৈ মানে কি হ'ল, যোৱাকালি আমি গৈছিলোঁ হলনাগাঁও যোৱাৰ পাছত আমাৰ বাৰ এটা ঘৰ যাবলগীয়া আছিলে। এই কি কয় আপোনাৰ কলেজগুৰিৰ পাছফালে কিবা এটা গাঁও আছিলে। তো আজি দেখাম। তো কালি আমি তাত গ'লোঁ, হঠাৎ ভগৱানে দেখা পালোঁ। আজি চাব পাৰিব আপোনালোকে এই ছোৱালীজনী মানে কি হ'ল, ছোৱালীজনী মানে কি হ'ল, কালি আপোনাৰ কিবা তাৰ আইতাজনী অলপ অসুবিধা আছিলে। তো সেইকাৰণে মানে গৰু ছাগলী অনা অলপ অসুবিধা হয়। তো তাৰ নাতিনী এজনী আছিলে। নাতিনীজনী থকা দেখি আপোনাৰ নাতিনীজনীকে ক'লে যে ছাগলী আনিব লাগিছিলে, গৰু আনিব লাগিছিলে। ডাঙৰ মাইনাটো ঘৰত নাই আৰু তুমিয়ে যোৱাচোন আনিবলৈ। সৰু মাইনাটো তাকে গ'ল আনিবলৈ কাৰণে। আনিবলৈ যোৱাত মানে তাৰ অলপ মানে কি, ছাগলী যেতিয়া খুটিটো লৰাই উঠাই দিয়াত এনেকুৱা দৌৰ মাৰিলে ছাগলীটো, যাতে সি মানে কি ডাঙৰ আৰু তাৰ মানে জখম এটা হ'বলগীয়া হ'ল ভৰিত। সেই দেখি মাইনাজনী মানে মিনিমাম 200 গ্ৰামছ ব্লাড তাৰ ওলাইছে। ওলাই দেখি বহুত কান্দিছে ভয়ত, চাগে হয় সি ব্লাড দেখিলে মানে ভয় কৰে চাগে। তো সেইকাৰণে বহুত কান্দিছে আৰু কান্দি মানে ক'লে। হঠাৎ আমিও আহি আছিলোঁ সিফালে, অহা দেখি আমি তাৰপৰা মানে কি তাক হস্পিটাললৈ লৈ গ'লোঁ। আৰু বৰ্তমান সিহঁতৰ ঘৰত কোনো নাছিলে ডাঙৰ মানুহ যে সহায় সহযোগ কৰিবলৈ কাৰণে। তো ওচৰ চুবুৰীয়া মানুহো কৈছিলে যে মলম আছে, মই তাকে বিচাৰিবলৈ গ'ল, মলম নেপালে। একো নাই মানে কি, একো নাই, আমাৰ যোনটো কৰ্তব্য সেইটো কৰিলোঁ। আৰু বিশেষকৈ মানে এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমিতো বৰ্তমান এনেই ওচৰ চুবুৰীয়া হয় বা এনে ৰিলেটিভতো একো নহয়। তো আমি হস্পিটেলত লৈ গ'লোঁ। হস্পিটেলত যোৱাত আপোনাৰ বেণ্ডেজ চেণ্ডেজ দি মেলি হেৰি কৰিলোঁ। চ' এজন মানুহ হস্পিটেলত লগ পালোঁ। তোমালোকে যদি চিনি নোপোৱা তেনেহ'লে তাৰ কাৰণে কৰ্তব্যটো তোমাৰ নাছিলে, তেনেহ'লে তুমি কিয় আনিছিলা, এনেকৈ ক'লে আমাক। সেইটো হয় বাৰু। গিয়াৰ এটা কম কৰে ক'ব নোৱাৰোঁ নহয়, ট্ৰিটমেণ্ট কৰিম একো নাই। বাকী ডিটেইলছ যি লাগে সেইবিলাক পাছতো আমি হেৰি কৰিবলৈ পাৰিম। বৰ্তমান মানুহজন ভাল হোৱাটোৱে আমাৰ কৰ্তব্য বা আমি সেইটো বিচাৰোঁ। তো এনে চুইছা মানুহ হয় তুমি ভালে কৈছা ন, সেনেকুৱা নহয়। এনেকুৱা মানে পৰিস্থিতিত মানুহ এৰি থৈ আহিব নহয়। তাকে মানে উদাহৰণস্বৰূপে তাকে ক'বলৈ বিচাৰিছোঁ যে মই মানুহক কেতিয়াও বিপদত পৰিলে গাইজ এৰি নিদিব। বন্ধু হওক চাই শত্ৰু হওক গাইজ এৰি নিদিব আৰু বিপদৰ পৰা হেৰি কৰিব চেষ্টা কৰিব। চ' ৱেলকাম টু মাই গাইজ ইউটিউব চেনেল AD আৰ্টছত আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। আৰু এই ফেচবুক পেজতো আপোনালোকে চাব পাৰিব, ইউটিউবতো চাব পাৰিব। আৰু কি হৈছে, আজি ৰাতিপুৱা মই আৰু দাদাই অকণমান ফুৰিবলৈ গৈ আছোঁ। আৰু মাইনাৰ কালি যে হেৰিটো কথাটো কৈ আছিলে দাদাই, সেইখন ঘৰতো যাম। আজি লৈ গ'লে ইণ্ট্ৰডিউচ কৰাম আপোনালোকক। আৰু কিয় যাম, আজি এটা প্লান কৰিবলগীয়া আছিলে। আৰু ভিডিঅ'খন চাই থাকক একদম অন্তিম সময়লৈকে, ভাল পাব চাগে। লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব ক'ৰ পৰা চাইছে। ঝুলতে পাবাজি উঠাই আজি মুচৌদিশে গগনাৰ মাততে কি যে কিৰিলি পাৰে ৰঙালী বিহুতি পালেহি বিহু মাৰিবলৈ যাবিনে বিহুৰে তলিতে ঢোলৰে চাপৰত বিহুৱান দিবিনে আইৰে হাতৰে পিঠা লাৰু খাই ওলাইছে টঙালি মাৰি হৈ গোবিন্দাই অসমীয়াৰ গাতে আজি চোনততে নাই হুঁচৰি মাৰিব যায় হৈ গোবিন্দাই
দুজনী নামনি কপিল So welcome to guys to my YouTube channel. Guys, the water like this. আৰু লগতে আমি কেমেৰা খন লৈ পেলাই আমি ৰাজাবাৰী গেট আপোনালোকক শ্বেয়াৰ কৰিম আৰু সদায় ভিডিঅ' কৰি আছে এইটো অফ কৰি দিছে ভাল ধুনীয়া ইফালে ঠিক আছে আহিছোঁ দিয়ক আপোনাৰ চিমেণ্ট কাষ্টিং থাকিলে ক'ব চিমেণ্ট কাষ্টিং মিলাই ঠিক আছে ভালে লাগিল বাৰু তুমি আহিলা নাই আৰু এইবিলাকৰ লগতে জড়িত থাকো ভাল কলাবাৰীটো মই নগ'লে মানে একদম ফোন আহিয়ে থাকিব আৰু তাতো এষ্টাব্লিছ বুলি ক'ব পাৰি আৰু কিন্তু হ'লেও মোতকৈ ছিনিয়ৰখিনিয়ে কৰিলে সেইটো হয় বাৰু তাৰ লগত মই জড়িত ঠিক আছে আপুনি জনাব বাৰু ময়ে খুলি দিয়া বুলি ক'ব পাৰি আৰু গতিকে ৰজাবাৰীত এটা আমি যত্ন কৰোঁ নিশ্চয় আপোনাৰ আশীৰ্বাদ পালে হ'ব ঠিক আছে আহিছোঁ দিয়ক এতিয়া বৰ্তমান আমি গৈ আছোঁ ইয়াৰ পৰা ওলাই গৈছোঁ যিহেতু আমি এতিয়া খুৰাৰ লগত কথা পাতিলোঁ স্কুল এখনৰ কথা তাৰপিছত ইয়াৰ পৰা আমি গৈ আছোঁ ধন্দিলৈ তো ধন্দিলৈ যাম মোৰ মোবাইলখন ধৰা মোবাইলখন তুমি ধৰা হেৰি কৰি পেলাই মোবাইলখন হাই ব্ৰো ঘৰত যাম দেওবাৰে মিটিং আছে বেছি গধুৰ নহ'লে নহ'লে ভিডিঅ' বনাইছ নেকি ইউটিউবৰ কাৰণে এটাত 1000 হ'ল আৰু এটাত নতুনকৈ যোনটো খুলিছোঁ এইটো 1 মান্থ হৈছে এইটোত 40 হ'ল লগাই দিয়া ক'ত লগাবা লগাই দিয়া এই চাইডে লগাব পাৰা নটটো কৈ দিছে দাদা এইটো লগাই দিয়কচোন নটটো দিয়া গাইছ এই পতাকাখন লৈছোঁ এই পতাকাখন কিমান লৈছে এই পতাকাখন গাইছ 60 টকা লৈছে তো এইখন ইয়াত বাইকত লগাই দিওঁ মিলি দিয়া ভাল লাগিব কৈ দে মাতান নটটো দিয়া লগোৱা পাৰ্কিঙত গাড়ী আছে গাইজ ভয় লাগিছে জলদি লগোৱা জলদি দেৰি নকৰিবা পাৰ্কিঙত আছে গাড়ী তো গাইজ এতিয়া বৰ্তমান আমি ঘৰত পালোহি তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ তো বাই বাই গাইজ